গাইজ এতিয়া ওলাইছোঁ আমি গুৱাহাটীলৈ আৰু আমাৰ লাডাখ ৰাইডৰ আজি মানে প্ৰথমটো দিন পূৰা ৰেডি আৰু এইটো আমাৰ ঘৰটো চ' কেনেকুৱা বঢ়িয়া আমি আহি জাগিৰোডত অলপ ৰৈছোঁ আহি আৰু ইয়াৰ ফোনৰ কাম এটা আছিলে আৰু বাইকৰ ফ্ৰণ্টৰ নম্বৰ প্লেটটো লগোৱা নাছিলে ঘৰত পাহৰি থৈ আহিলে এতিয়া আকৌ ঘৰৰ পৰা মাতি পঠাইছে চ' এখন বাইকখন আমি ৰৈ আছোঁ আৰু ৱেডাৰটো অলপ মানে কোলা কৰি থৈছে বৰষুণ পৰিব পাৰে মানে সোনকালে গুৱাহাটী পাবগৈ লাগে কিন্তু কি হ'ব দেৰি হৈ আছে গুৱাহাটীলৈ আহোঁতে বৰষুণে পালে ধুনীয়াকৈ ৰেইনকোট পিন্ধি লৈছোঁ এতিয়া আকৌ যাওঁ বৰষুণ ৱেডাৰটো ইমান ঠিক নহয় এতিয়া আহি পালোঁ আমি গুৱাহাটীৰ ৰেল ষ্টেচন আৰু এখন বাইকখন আমি ধুনীয়াকৈ মানে পাৰ্চেল কৰি দিব লাগিব চ' আৰু কাইলৈ আমি যিখনত যাম সেইখনতে দিব চেষ্টা কৰিম মানে ট্ৰেইনখন আমি ৰাজধানীত যাম ৰাজধানী ট্ৰেইনখনতে আমি বাইকখন দিব চেষ্টা কৰিম আৰু দুইটা যদি একে সমানে পাই যাওঁ তেতিয়া আমাৰ সুবিধা হ'ব আৰু নহ'লে একদিনমান লেট হ'লে আমাৰ একদিন পিছুৱাই যাব মানে গুৱাহাটীত বহুত গৰম একদম ঘামি জিমি হাহাকাৰ হৈ আছে আৰু ইয়াৰ ট্ৰেইন ষ্টেচনত আছোঁ আৰু পিছফালে দেখিছে এখন বাইকখন পেকিং কৰি আছে বাইকখন ধুনীয়াকৈ পেক কৰি দিছে গোটেই মানে গিলাচ চিলাচ খুলি দিছোঁ উইণ্ডশ্বিল তাৰ মিৰৰ গিলাচ আৰু ইয়াত লাইট আছিলে মানে ফগ লাইটবিলাক খুলি দিছোঁ তাৰপিছত এখন বাইকখন এইফালে বান্ধি আছে ৰছীয়ে আৰু বাইকৰ গোটেই তেলখিনি উলিয়াই লৈ মানে খালী কৰি দিছে টেংকিটো পাৰ্চেলৰ লগত জেকেট আৰু বুট আৰু পেণ্ট গোটেইকেইটা দি দিছোঁ ধুনীয়াকৈ পেক কৰি লগত মানে অলপ অসুবিধা হ'ব সেইটো কাৰণে দি পঠাইছোঁ খালি লগত বেগ এটা আছে হেলমেট আছে আৰু ড্ৰোন বেগটো আছে বাকী গোটেইখিনি চব পেক কৰা গৈছে বাইকৰ লগত কাইলৈ 5:30 বজাত আমাৰ ট্ৰেইন আছে নিউ দিল্লীলৈ আৰু আজি ৰাতিটো আমি ট্ৰেইন ষ্টেচনৰ ওচৰতে থাকিম হোটেলত কাইলৈ যিখন ট্ৰেইনত যাম সেই ট্ৰেইনতে বাইকখনো লোড হ'ব আৰু লাডাখ ছিৰিজৰ এইটো প্ৰথম ভিডিঅ' সকলোৱে আশীৰ্বাদ কৰিব আৰু এই ভিডিঅ'টো দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ কাইলৈ আৰু নতুন এটা ভিডিঅ'ত লগ পাব